সকলোৱে হয়তো জানেই যে মঙলদৈতে জুবিনদাৰ প্ৰথম ফেন ক্লাব গঠন কৰা হৈছিল আৰু সেই ফেন ক্লাবৰ উদ্যোগত আৰু শ্ৰদ্ধাৰ গুৰুজ্যোতি দাস ডাঙৰীয়াৰ নেতৃত্বত আজিৰ এই অনুষ্ঠানভাগি সুকলমে উদযাপন কৰা হয়। জুবিনদা যেন আমাৰ মাজত প্ৰগ্ৰেম কৰিবহে আহিছে, খুবেই তেনেকুৱা অনুভৱ হ'ব। আপোনালোকে চাওকচোন, যেন জুবিনদা আহিছে, প্ৰগ্ৰেম হ'ব এতিয়া। এই অমৰ সৃষ্টি মায়াবিনী পৰিৱেশন কৰিলে সঁচাকৈ গাৰ নোম শিয়ৰি উঠে। আহকচোন ভিডিঅ'টো শেষলৈকে চাওঁ আৰু কি কি কৰা হয় জুবিনদাৰ জন্মদিনত। এয়া বিদিশা চৌধুৰী, জুবিনদাৰ সৈতে একেলগে মঞ্চত গীত পৰিৱেশন কৰিছিলে তেখেতে যোৱা এবছৰ ধৰি। আৰু ইয়াত মঙলদৈ ফেন ক্লাবে জুবিনদাৰ বাবে তথ্যচিত্ৰ এখন নিৰ্মাণ কৰিছিল, তাৰ ওপৰত তাত কিছু দেখুওৱা হ'ল আৰু ইয়াৰ কেক কটা হ'ল জুবিনদাৰ বাবে। যি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আহিছে তেখেতে কিছু কথা ক'লে, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতটো গৈ দিছোঁ লাইভত। তাৰপাছত গীতৰ কলি কেইটামান গোৱা হ'ল, সকলোবিলাক এটা সৰু ভিডিঅ'ত দেখুওৱা নহয় বাবে দেখুৱাব পৰা নাই, কিন্তু অলপ অলপ দেখুৱাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব।